গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? সকলো ভালে আছে। আজি মই মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ মাংস। তাৰ কাৰণে মই মাংস ধুই লৈছোঁ, পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া দুটা ফালি লৈছোঁ, আদা নহৰু খুন্দি লৈছোঁ আৰু গোটা মছলা আৰু এইফালে আলু কাটি লৈছোঁ। মই গুড়ি মছলা ব্যৱহাৰ কৰিম এইখিনি। আৰু মাংসৰ লগত থাকিব ৰুটি, তাৰ কাৰণে মই আটা মঠি লৈছোঁ। আৰু গেছত কেৰাহী পাতি মই মিঠাতেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাৰ পিছত মই এতিয়া কাটি লোৱা পিঁয়াজ আৰু জলকীয়া দুটা দি দিছোঁ। তাৰপিছত অকণমান দেৰি লৰাইছোঁ। আৰু পিঁয়াজখিনি ভালদৰে ভাজ খোৱাৰ পিছত মই তাত আদা নহৰু দি দিছোঁ। আদা নহৰু দি পেলাই ভালদৰে মছলাখিনি ভাজি লৈছোঁ। মছলাখিনি ভাজ খোৱাৰ লগে লগে আমি তাত দি দিম নিমখ। আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দি দিব নিমখটো। মই অকণমান নিমখ কমাই খাওঁ, সেইবাবে কমকৈ দিছোঁ। তাৰপিছত এনেকৈ মিডিয়াম ফ্লেমত ভাজি থাকক। এতিয়া মই ইয়াত দি দিছোঁ হালধি এচামুচ। আৰু এতিয়া মছলাখিনি প্ৰায় ভাজ খাইছেই, কাৰণ আপোনালোকে দেখিছেই তেলটো বিৰিঙি আহিছে। ইয়াতে মাংস দিব পৰা হৈছে। ইয়াত মই এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনি দি অকণমান দেৰি লৰাই দিছোঁ। মাংসটো লৰাই এতিয়া আমি অকণমান টাইম ঢাকি দিম। এতিয়া ঢাকনি গুচাই লাৰি দিব মাংসটো। আৰু মাংসৰ পৰা মাংসত যিটো পানী থাকে, সেই পানীটো ওলাইছে। লাৰি দিব অকণমান। আপোনালোকে গেছটো মিডিয়াম ৰাখিব পাৰে, মই গেছটো মিডিয়ামতে ৰাখিছোঁ। আৰু এতিয়া ইয়াত মই আগতে কাটি লোৱা আলুখিনি দি দিছোঁ। এতিয়া ইয়াতে অকণমান দেৰি ঢাকনি লগাই দিম মাংসটো সিজিবলৈ। আৰু মই ৰুটিখিনি বেলি লৈছোঁ। সেইফালে আলু আৰু মাংস সিজালৈকে মই ৰুটিখিনি বেলি ল'ম। আৰু এইফালে মই মাংসৰ ঢাকনি গুচাই চাইছোঁ, সেইখিনি পানীটো প্ৰায় শুকাই গৈছে, পানী নাইয়ে। গতিকে আমি আলুটো সিজিছেনে নাই চাই ল'ম। আলু ধুনীয়াকৈ সিজি গৈছে। আমাৰ এতিয়া ফ্ৰাই মাংস খাবলৈ ৰেডি আৰু। অকণমান লৰাই দিছোঁ তলিত লাগি নাযাবলৈ। আৰু এতিয়া মই মাংসত গৰম পানী দি দিছোঁ। মাংসত গৰম পানী দিলে আচলতে মাংসটো খাবলৈ ভাল হয়, ঠাণ্ডা পানী দিয়াতকৈ। সোনকালে উতলো আহে, আপোনালোকে চাই ল'ব পাৰে। লগে উতল আহিব ধৰিছে আৰু মাংসটো। চাওক উতলিলে। চাওক মাংস প্ৰায় হৈছেগৈ আৰু চাইডে চাইডে তেল বিৰিঙি উঠিছে। চাওক, দেখিবলৈতো কালাৰটো ধুনীয়া হৈছে। আৰু ৰুটিখিনিও পুৰি লৈছোঁ মই।
আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।